जोङो दैथायहरनो नागिरदों जे दाबिफोरनि सुफुंनायनि राहा नागिरनानै बे हाबाफारिखौ जों लादों। बे हाबाफारिखौनो दैदेननाय चिरां जिल्ला एबसुनि गाहाय नेहाथारि डक्टर रेडियन नार्जारी, हाबाफारियावनो बाहागो लानो हानाय दुलाराय बर' फरायसा आफादनि हारिमु नेहाथारि ससियेलिस्टलारि मानगोनां बिथां, हाबाफारियावनो बाहागो लानो हानाय चिरां जिल्ला एबसुनि मानगोनां आफादगिरि दिलीप कुमार बसुमतारी बिथां, हाबाफारियावनो बाहागो लानो हानाय बर' थुनलाइ आफादनि गेदेर आफादगिरि नगेन चन्द्र नार्जारी मानगोनां बिथां, चिरां जिल्ला ट्राइबेल संघनि बारग' आफादगिरि सुकेल बसुमतारी आरो आथिखालनि गोदानै बिबान मोननाय ट्राइबेल संघनि आफादगिरि आरो गाहाय नेहाथारि मानगोनां बिथांमोन आरो बर' समाजनि चिरां जिल्लानि मानगोनां आफादगिरि बिथां आरो बे हाबाफारियावनो बाहागो लानो हादों ट्राइबेल संघनि बोसोनगिरि गेदेर जगेन्द्र नार्जारी सार बिथां आरो हाबाफारियावनो बाहागो लानो हादों जोंना उमेश चन्द्र मण्डल, अल बिटिआर भेन्सार एलिमेन्टारि टिचार्स एस'सिएशननि प्रेसिडेन्ट मानगोनां बिथां आरो हाबाफारियावनो बाहागो लाबावनो हादों हाई स्कुल भेन्सार एस'सिएशननि प्रेसिडेन्ट आनन्द बसुमतारी बिथां। जेरै हबा বা এই ধৰ্মঘট এই কাৰ্যসূচীটো আমি অসমৰ বিভিন্ন জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি ল'বলৈ বাধ্য হৈছোঁ, কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা বা বড়ো সাহিত্য সভা আমি যৌথভাৱে শিক্ষাৰ যি সমস্যা এই সমস্যাবোৰ সমাধান বিচাৰি পেলাই যোৱা 3.5 বছৰত অসম চৰকাৰৰ লগত আলোচনা কৰা বা মিলিত হোৱা বহুতবাৰ হৈ গ'ল বা আলোচনাৰ মাধ্যমেৰে এতিয়ালৈকে 5টা যেনেকি মাইনুটছ কনসেনসাস অসম চৰকাৰ, বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে আমি লোৱা হৈছিলে আৰু অসম চৰকাৰে সেই মাইনুটছত আমাক প্ৰতিশ্ৰুতি দিছিলে বা অসম চৰকাৰে বা শিক্ষা বিভাগে বা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সন্মানীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া তেখেতসকলে বা অসমৰ শিক্ষা বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী বা শিক্ষা বিভাগৰ হায়াৰ এডুকেশ্যন বা এলিমেণ্টাৰী এডুকেশ্যনৰ বিষয়া বা আমলাসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে 80 টকা দিনবোৰত যে বড়ো মাধ্যম বা অন্যান্য মাধ্যম যি সমস্যাত ভুগি আছে সেই সমস্যাবোৰ সমাধান কৰা হ'ব বুলি। কিন্তু 3 বছৰ উকলি যোৱাৰ পিছত বা 3.5 বছৰ উকলি যোৱাৰ পিছত এই কাৰ্যকৰী হোৱাটো আমি বাস্তৱত আমি দেখা পোৱা নাই। সেইটোকে আমি দুখ পাই পেলাই বা যি ৰূপায়ণ আমি পাব লাগিছিল সেইটো নোপোৱাত আমি দুখ পাই পেলাই আজি এই ধিনিকন্তীয়া যেনেকৈ চিট এণ্ড ডেমনষ্ট্ৰেশ্যন যে কাৰ্যসূচী এইটো আমি ল'বলৈ বাধ্য হৈছোঁ। দাবী হিচাপে ইয়াত আমি ৰাখিছোঁ যে বিটিআৰ একৰ্ডত থকা যি 6.3 ক্লজ, এই ক্লজ মতে আমাৰ বিভিন্ন শিক্ষা অনুষ্ঠান যি শিক্ষা অনুষ্ঠানবিলাক ভেঞ্চাৰ হৈ আছে প্ৰভিন্সিয়েলাইজেশ্যন হ'ব লাগিছিল আজিৰ তাৰিখত, কিন্তু দেখা গৈছে যে অকল 10খন কলেজহে প্ৰভিন্সিয়েলাইজ হৈছে, বাকী আৰু বহুত 16খন কলেজ ভেঞ্চাৰ হিচাপে ৰৈ আছে বা হাই স্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী বা হায়াৰ ছেকেণ্ডেৰী, হাই স্কুল আৰু এলিমেণ্টাৰী স্কুল বহুত ভেঞ্চাৰত হৈ আছে। সেইকাৰণে আমি দাবী জনাইছোঁ, পুনৰ আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে যেন 80 টকা দিনত অতি শীঘ্ৰে যেন আমাৰ ভেঞ্চাৰ স্কুলবোৰ প্ৰভিন্সিয়েলাইজ কৰে। আমি আজি এই কাৰ্যসূচীৰ দ্বাৰা আমি অনুৰোধ কৰিছোঁ, আমি আপিল কৰিছোঁ। লগতে আমাৰ CTET, যি CTETত আমাৰ বড়ো ভাষাটো অন্তৰ্ভুক্ত থাকিব লাগে, কিন্তু দেখা গৈছে আমি 3.5-4 বছৰৰ আগৰ পৰাই নিখিল বড়ো ছাত্ৰ সন্থাই CTETত বড়ো ভাষা আমি দাবী জনাই আহিছোঁ, কিন্তু অসম চৰকাৰ বা ভাৰতৰ এইচাইডে মিনিষ্টাৰ বা CBSE ডাইৰেক্টৰ তেখেতসকললৈ আমি প্ৰেৰণ দিছিলোঁ, কিন্তু তেখেতসকলে এতিয়াও কাৰ্যকৰী কৰাটো আমি দেখা নাই, যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে CTETত এক্সাম দিয়াত অসুবিধা সন্মুখীন হ'ব লগা হয়। যিখিনি উত্তীৰ্ণ হ'ব লগা আছে এইটো হ'ব নোৱাৰা যিটো অৱস্থা এইটো আমি দেখিছোঁ। আমি সেইকাৰণে আমি নাজানো কি ব্যৱস্থাত এইটো অন্তৰ্ভুক্ত কৰে, কি
উপায় কৰি পেলাই কি সলিউশ্যন মানে কৰি পেলাই তেওঁলোকে অন্তৰ্ভুক্ত কৰে আমি নাজানো, কিন্তু আমি বিচাৰিছোঁ যিহেতু বড়ো ভাষা ভাৰত সংবিধানৰ অন্তৰ্ভুক্ত মানে হোৱা এটা ভাষা আৰু বিটিআৰ একৰ্ডত পোৱা যে আমাৰ বড়ো ভাষা অসমত মানে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হ'ব লাগে বুলি ইতিমধ্যে হৈ গৈছে। এতিয়া কনষ্টিটিউচনেল লেংগুৱেজ ৰেকগনাইজ এটা লেংগুৱেজ আৰু অসমত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হোৱাৰ পিছতো যে আমাৰ ভাষা চিটেটত অন্তৰ্ভুক্ত হোৱা নাই, সেইটো আমাৰ কাৰণে মানে খুবেই মানে দুৰ্ভাগ্যজনক। আমি সেইটো দুখ পাইছোঁ। সেইকাৰণে আমি বিচাৰিছোঁ যে হৈ থকা দিনবোৰত এইটো অন্তৰ্ভুক্ত কৰি দিব লাগে, এইটো আমাৰ দাবী। লগতে আমাৰ আসাম জুডিচিয়েল ছাৰ্ভিচ, এই আসাম জুডিচিয়েল ছাৰ্ভিচত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া পেপাৰ লিখিব পাৰে বা পায়, বা বেংগলী মাধ্যম বা হিন্দী মাধ্যমৰ পৰা অহা বা কেণ্ডিডেটসকলে অসমীয়া হিন্দী বা বেংগলী লিখিব পাৰে, কিন্তু আমাৰ বড়ো মাধ্যমৰ পৰা অহা বা বড়ো কেণ্ডিডেট অন্য মাধ্যমৰ পৰা অহা তেওঁলোকে অসমীয়াও নাজানে, তেওঁলোকে বেংগলীও নাজানে, কেতিয়াবা বহুত মানে ছাত্ৰ ছাত্ৰীয়ে হিন্দীও নাজানে, যাৰ কাৰণত আসাম জুডিচিয়েল ছাৰ্ভিচত মানে যিখিনি উত্তীৰ্ণ হ'ব লাগে বা সেই মানে এক্সামটো দিবৰ কাৰণে যিখিনি যোগ্য থাকিব লাগে সেইটো আমাৰ কাৰণে সমস্যা হৈছে। সেইকাৰণে আমি অসম চৰকাৰত বা হাইকোৰ্টত আমি দাবী জনাই আহিছিলোঁ যে আমাৰ ভাষাটো অন্তৰ্ভুক্ত হ'ব লাগে, কাৰণ অথনি মই কোৱাৰ নিচিনা যে আমাৰ ভাষা কনষ্টিটিউচনেল ৰেকগনাইজ এটা লেংগুৱেজ আৰু অসমত এইটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ। এইটো ডিছক্ৰিমিনেট কৰাটো আমি সহ্য কৰিব পৰা নাই, আমাৰ ভাষাটো হিউমিলেট কৰাটো আমি সহ্য কৰিব পৰা নাই। এইটোৰ কাৰণে আমাৰ ভাষাটো সন্মান জনাই পেলাই বা আমাৰ বড়ো কেণ্ডিডেট বা আমাৰ বড়ো মাধ্যমৰ পৰা অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলক মৰম কৰি পেলাই তেওঁলোকে আসাম জুডিচিয়েল ছাৰ্ভিচত বড়ো ভাষাটো অন্তৰ্ভুক্ত কৰি দিব লাগে, এইটো হ'ল আমাৰ দাবী। আৰু বিভিন্ন জাগাত আমাৰ পৰ্যাপ্ত পৰিমাণৰ হাইস্কুলৰ মানে অনুষ্ঠান নাই, যাৰ কাৰণত বহুত মানে ডিষ্টেঞ্চত 10 কিলোমিটাৰ 8 কিলোমিটাৰ 15 কিলোমিটাৰ ডিষ্টেঞ্চত আমাৰ ছাত্ৰ ছাত্ৰীসকলে খোজকাঢ়ি পেলাই হাইস্কুলত যাব লগা হয়, চাইকেলত যাব লগা হয়, বাছত যাব লগা হয়, যাৰ কাৰণত কেতিয়াবা মৌলিক যে অধিকাৰ যে শিক্ষাই আজিৰ তাৰিখত হৈছে সেই মৌলিক অধিকাৰ শিক্ষাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাটো আমি দেখিছোঁ। এইকাৰণে অসম চৰকাৰৰ লগত বা শিক্ষা বিভাগৰ লগত আলোচনা কৰি পেলাই এটা সিদ্ধান্ত হৈছিলে যে নিখিলপাৰা ছাত্ৰ সন্থা আৰু মানে বড়ো সাহিত্য সভা যৌথভাৱে 35খন মানে স্কুল মানে ছাবমিশ্যন মানে দিয়া যাওক বুলি এটা সিদ্ধান্ত হৈছিলে। সেই মৰ্মে আমি সেই মানে 35 যিটো হাইস্কুলৰ যিটো লিষ্ট মডেল হাইস্কুলৰ সেইটো আমি দিয়া হৈছিলে, কিন্তু মানে অসম চৰকাৰ বা শিক্ষা বিভাগে এইটো ৰূপায়ণ কৰা নাই বা সেইটো বাস্তৱত মানে কৰাটো আমি দেখা নাই। সেইটোৰ কাৰণে আমি দুখ পাইছোঁ যেন আগন্তুক সময়ত অসম চৰকাৰে অতি শীঘ্ৰে 35খন মডেল যিটো হাইস্কুল নিট বেচিছত কৰিব লাগে সেইটো অতি শীঘ্ৰে কৰি দিব লাগে, কাৰণ আজি RTE কৈছে বা নিউ এডুকেশ্যন পলিচিয়ে কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা পাব লাগে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি মানে মানৱ সম্পদ মানে গঢ়ি তোলাৰ ক্ষেত্ৰত নিজক মানে অংশগ্ৰহণ মানে কৰিব পাৰে, সেইখিনি ক্ষেত্ৰতো অসম চৰকাৰে যেন গুৰুত্ব দিয়ে আমি দাবী জনাইছোঁ। লগতে আমাৰ EGS চেণ্টাৰ, য'ত মানে EGS চেণ্টাৰত মানে আমাৰ মানে পাৰ্মানেণ্ট শিক্ষক নিয়োগ মানে কৰি দিয়া হোৱা নাই, কেইজনমান মানে শিক্ষকসকলক মানে যদি মানে তেওঁলোকে মানে স্থায়ীভাৱে যদি এপইণ্টমেণ্ট নিদিয়ে, এইটো কাৰণে আমাৰ শিক্ষাৰ কাৰণে অসুবিধা হ'ব বা ছাত্ৰ ছাত্ৰীৰ কাৰণে অসুবিধা হ'ব। এইকাৰণে আমি দাবী জনাইছোঁ। আৰু এটা মাইনুটছত এইটো তৈয়াৰ কৰা আছে আৰু মাইনুটছত লিখা আছে যে এটা EGS চেণ্টাৰত 2জনকৈ পাৰ্মানেণ্ট বা স্থায়ীভাৱে মানে শিক্ষক নিয়োগ মানে কৰি তেওঁলোকে দিম বুলি কৈছিলে, কিন্তু আজিৰ তাৰিখত কৰাটো আমি দেখা নাই। এইকাৰণে পুনৰ আমি দাবী জনাইছোঁ সেই মানে যিটো মাইনুটছত মানে স্পিৰিট সেইটো বাস্তৱত এইটো ৰূপায়ণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু আপোনালোকে জানে বিভিন্ন মানে প্ৰভিন্সিয়েলাইজ স্কুল বহুত আগতে মানে হৈ যোৱা মানে প্ৰভিন্সিয়েলাইজ স্কুল, সেই প্ৰভিন্সিয়েলাইজ স্কুলত মানে ড্ৰপ পোষ্ট আছে আৰু ভেকেণ্ট পোষ্ট আছে। ড্ৰপ পোষ্টবিলাক মানে অতি সোনকালে ফিল আপ হ'ব লাগে আৰু শিক্ষক প্ৰদান মানে কৰিব লাগে আৰু ভেকেণ্ট পোষ্টবিলাক মানে ফিল আপ হ'ব লাগে, যাক মানে এইটো আমি মানে বিচাৰিছোঁ। কাৰণ আজি চৰকাৰে মানে ড্ৰপ পোষ্ট ফিল আপো নকৰে আৰু ভেকেণ্ট পোষ্টটো মানে ফিল আপো নকৰে, শিক্ষক নিয়োগো নকৰে। আজিৰ তাৰিখত
ছাত্ৰ ছাত্ৰী নাই এই বিদ্যালয়ত মানে গৈ পেলাই তেওঁলোকে মানে বিদ্যালয় বন্ধ কৰা শাটডাউন কৰা মানে কিবা কৰা আমি দেখিছোঁ ছাত্ৰ ছাত্ৰী কিয় নাই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী নাই এই কাৰণত যে পৰ্যাপ্ত পৰিমাণৰ মানে শিক্ষক নাই ছাত্ৰ ছাত্ৰী নাই এই কাৰণত যে গাৰ্জেনসকলে বা অভিভাৱকসকলে এটা বিশ্বাস ল'ব পৰা নাই যে এই মানে বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক দিলে নিজৰ ল'ৰা ছোৱালী ইয়াত যে শিক্ষা ল'ব পাৰিব গুণগত শিক্ষা মানে গ্ৰহণ কৰিব পাৰিব সেই বিশ্বাসটো হেৰাই গৈছে সেইকাৰণে আমি অসম চৰকাৰত মানে দাবী জনাইছোঁ যে আমাৰ শিক্ষাটো বচাই ৰাখিবৰ কাৰণে আৰু আমাৰ বিদ্যালয়সমূহক মানে বচাই ৰাখিবৰ কাৰণে তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ মানে শিক্ষক দিব লাগে আমাৰ জব পোষ্ট আৰু ভেকেণ্ট পোষ্টটো মানে ফিল আপ কৰি পেলাই সেইখিনি দাবীটো আমি ৰাখিছোঁ আৰু আপোনালোকে জানে যে আমাৰ ভেঞ্চাৰ স্কুলৰ 2 বছৰ আগত স্কুলটো বিদ্যালয় নকৰাকে তেওঁলোকে মানে শিক্ষক মানে টিউটৰ হিচাপে নিয়োগ কৰিছে আমি দাবী জনাইছোঁ যিসকল মানে টিউটৰ হিচাপে নিয়োগ পাইছে তেওঁলোকক পাৰ্মানেণ্ট মানে নিয়োগ কৰিব লাগে পাৰ্মানেণ্ট এপইণ্টমেণ্ট দিব লাগে আৰু যি বেষ্ট স্কুল আছে ভেঞ্চাৰ এতিয়াও মানে ভেঞ্চাৰ হিচাপে ৰৈ আছে সেই ভেঞ্চাৰ স্কুলসমূহক মানে অতি শীঘ্ৰে মানে চৰকাৰীকৰণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু বিভিন্ন আমাৰ শিক্ষাৰ লগত জড়িত থকা সমস্যাবোৰ আছে সেই দাবী মানে সেই মানে সমস্যাবিলাকটো সমাধান কৰাটো আমি দাবী জনাইছোঁ যে 101খন যিখিনি 101 যিটো বড়ো মাধ্যমৰ হাইস্কুল যি হাইস্কুলসমূহে মানে হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেড হ'ল কিন্তু তাতে স্থায়ীভাৱে বা ইয়াত পোষ্ট ক্ৰিয়েট কৰি পেলাই যে শিক্ষক নিয়োগ দিব লাগিছিল দিব পৰা নাই অসম চৰকাৰে তাৰ কাৰণেও আমি অসম চৰকাৰৰ দাবী জনাইছোঁ আৰু তেওঁলোকে মানে এটা সিদ্ধান্ত লৈছিলে যে তাত মানে অকল মানে স্কুলটো বা ক্লাছটো আপগ্ৰেড কৰিলে নহ'ব তাতে শিক্ষকো দিব লাগিব বুলি আলোচনাত যিটো হৈছিলে এইকাৰণে এই আলোচনাটো গুৰুত্ব দি পেলাই আৰু সেই মাইনৰিটিটো মানে সন্মান দি পেলাই তেওঁলোকে মানে PGT টিচাৰ্ছ মানে শিক্ষক মানে দিব লাগে বুলি আমি দাবী জনাইছোঁ লগতে আমাৰ মানে আসাম স্কুল এডুকেশ্যন বৰ্ড তাতে আমাক একাডেমিক অফিচাৰ লাগে বুলি আলোচনাত আমাৰ আছিলে তেওঁলোকে দিম বুলি কৈছিলে কিন্তু আজি দেখা নাই আজি মানে কাক দিছে আমি দেখা নাই এইটো কাৰণে অতি সোনকালে দিব লাগে বুলি আমি দাবী জনাইছোঁ আসাম টেক্সটবুক এণ্ড পাব্লিকেশ্যন কৰ্পৰেশ্যন এই কৰ্পৰেশ্যনৰ একাডেমিক অফিচাৰ বড়ো মাধ্যমৰ বড়ো মিডিয়ামৰ কাৰণে দিব লাগে বুলি আমি দাবী জনাইছোঁ নহ'লে কি হয় যে আমাৰ পাঠ্যপুথিবিলাক আমাৰ কিতাপবিলাক जोंनि लेखाफोरा जे गोरोन्थि फैयो बेवहाय जोंनि बर' माने माध्यमनि अफिसार गैयैनि थाखाय ट्रान्सलेटर गैयैनि थाखाय बै पाब्लिकेशन बर्डनिफ्राय जोंनि लेखा बिजाबा गोरोन्थियै स्पेलिं मिस्टेकै मालाबा माने मोसानायनि जे जोंनि बागुरुम्बानि जानांगौआ गुबुननि जानानै फैनाय बेबायदि जोङो टेक्सटबुकआव मालाबा नुयो मालाबा मोसानि सावगारि जानांगौआ मोसौनि सावगारि जानानै फैनाय नुयो बेबायदि किताबाव जों नुबाय थादों बेफोरो जाहैबाय जोंनि बे नैबे टेक्सटबुक पाब्लिकेशन बर्डआव जोंनि अफिसार गैयैनि थाखाय बेफोरो जादों बेखौ जोङो दिनै लुबैदों आरो ACERT আমাৰ बर' लेक्सारार बर' माध्यমৰ বা बर' লেংগুৱেজৰ লাগে বুলি আমি দাবী জনাই আহিছোঁ আৰু মডেল ডিগ্ৰী কলেজত बर' মানে ডিপাৰ্টমেণ্ট খুলি দিব লাগে ইতিমধ্যে বাক্সা দুধনৈ আৰু বালিপাৰাত মডেল কলেজ যিটো গঠন বা স্থাপন কৰা হৈছে সেই বিদ্যালয়সমূহত আমাৰ বড়ো লেকচাৰাৰ বড়ো ডিপাৰ্টমেণ্ট দিব লাগে বুলি আমি দাবী জনাইছোঁ সেইমতে আজি এইখিনি দাবীসমূহক লৈ পেলাই আজি আমি পুনৰ অসম চৰকাৰক মনত পেলাবৰ কাৰণে বা অসম চৰকাৰক আমি অনুৰোধ মানে কৰিবৰ কাৰণে বা অসম চৰকাৰত আমি ওচৰত দাবী জনাবৰ কাৰণে এই ধৰণৰ কাৰ্যসূচীটো আমি ল'বলৈ বাধ্য হৈছোঁ যে আপোনালোকে আজি যেনেকৈ টিচাৰ সন্থা ইয়াত ভেঞ্চাৰ বিদ্যালয় মানে সমূহৰ পৰা ইয়াত উপস্থিত হৈছে মই আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা দিনবোৰত যেনেকৈ আপোনালোকে আমাৰ লগত থিয় হৈছে আজিও আপোনালোকে থিয় হৈছে আৰু আগন্তুক সময়তো আমাৰ সমস্যা সমাধান নোহোৱালৈকে আপোনালোকে আমাৰ লগত থিয় দিব লাগিব লগতে আমাৰ সাহিত্য সভা লগতে আমাৰ ট্ৰাইবেল সংঘ লগতে আমাৰ ইয়াত বড়ো সমাজ বিভিন্ন দল সংগঠন যিটো ইয়াত উপস্থিত হৈছে মই আপোনালোকক নিখিল बर' ছাত্ৰ সন্থাৰ হৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ जोंनि बिबानगिरि गासैनिसिमबो आङो बे समाव साबायखर बावदों जे जोंनि सोलोंथाइ जेंना बे सोलोंथाइ जेंनाखौ सुफुंनांगौनि थाखाय आसाम सरकारा खोथा होखानाय बिथांमोना खामानि मावनो होननानै दिनै मावबाय थादों होननानै फोरमायदों नाथाय गोख्रोङै आरो सांग्राङै खामानि मावनायखौ जों नुवाखै गोख्रोङै आरो सांग्राङै खामानि मावनायमोनब्ला दिनै जोङो बेबायदि आन्दोलन खालामनांनाय नङामोन आरो बे जेंनाया माब्लाबानो सुफुंजागौमोन बेनि थाखायनो बिथांमोनखौ जोङो गोसोखांहोफिननो थाखाय दिनैनि बे हाबाफारिखौ लादों
दिनै RTE आयेना बुंदों साफ्रोमबो फरायसाया सोलोंथाइ मोननांगौ दिनै निउ एजुकेशन पलिसिया बुंदों माने नांगौ बायदि जोंनि फरायसाफ्रा सोलोंथाइ मोननांगौ सुबुं सम्पद जौगानांगौ सुबुङा जौगानांगौब्ला नखरा जौगानांगौब्ला हारिया हादरा जौगानांगौब्ला सोलोंथाइ मोनग्रोनांगोन सोलोंथाइ मोननानै सुबुं सम्पद जानांगोन बिनि उनावसो जौगानो हागोन बेबायदि बुंदों नाथाय जोंनो नांगौ बायदि सोलोंथाइखौ दिनै मोनहोनो नागिराखै बियो मोनसे षड़यन्त्र नामा जोंखौ नांगौ बायदि सोलोंथाइ मोननायनिफ्राय गोजानाव दोननानै गुबुन हारिफोर बायदि जौगानांगौनिफ्राय जोंखौ एसे गुबुन लामाजों एसे माने गाज्रि लामाजों माने थांहोनायनि उन जाहोनायनि बियो मोनसे खैसार नामा नाथाय बेफोरबायदि खैसारब्ला जोंबो बुजिनो हानाय जाबाय जों बर'फ्रा मिथिनो हानाय जाबाय जों बर'फोरा हमदांनो हानाय जाबाय जों बर'फोरा आयेनखौ मिथिनो हानाय जाबाय दिनै RTE आयेना मा बुंदों RTE आयेनखौ भायलेसन खालामोब्ला सरकाराबो दाय नाङो निउ एजुकेशन पलिसिया मा बुंदों बेखौ जुदि भायलेसन खालामोब्ला बिथांमोना मा दाय जायो बे बाथ्राफोरखौ जोंबो मिथिजोबगौ सोरबा अफिसारा बेखौ भायलेसन खालामोब्ला जों आयेननि बेबस्था लानानैबो बिथांमोनखौ जोङो जोंनि मोनथायखौ जोङो मोननो थाखाय जों फैबाय थानाय समाव जोङो जुजिनांगोन दा बेखायनो गोबां बाथ्रा बुंनो लुबैयाखै जे दिनै जोंनि जेनाखि जेंना दिनै नोङो बेखौ सुफुङागौमानि जोंनि बाथ्राफोरखौ जोङो लांबाय थानांगोन आङो जोबथारनायाव नोंथांमोन बयनिसिमबो साबायखर बावनानै হেকত মই আপোনালোক সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰি মই সমূহ বক্তব্যটো মই ইয়াতে সামৰিছোঁ ধন্যবাদ